हेलो फ्रेंड्स मोर चेनेल नवी सकलोকে स्वागत জনাইছো সকলো ভালে আছে আৰু তো আপুনি এফালে গৈ আছো ক'ত গৈ আছো ভিডিঅ চাইলে গম পাব আজি পুৰা ভিডিঅটো পুৰা ধামাকা হ'ব কি ধামাকা ভিডিঅটো একেলগে চালে গম পাব থাম্বনেইল চাই তো অলপ গম পাইছে চাগে কি হ'ব গৈ আছে ভিডিঅটো চাই থাকক একেলগে আৰু যদি মোৰ চেনেলটো চাই ভাল পায় তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেলে বলক আজি ভিডিঅটো একেলগে চাই থাকক আৰু আজি ভিডিঅ'টো মোৰ মানুহ আছে এইজনে বিয়া একদম ছোৱালী আনিবলৈ যোৱা আগত কাম বন কৰি থৈ গৈছে ঘৰত আৰু এইবোৰ ছোৱালীক পিন্ধাবলৈ কাপোৰ আনিছে মানে যিহেতু ছোৱালী পলুৱাহে নিব সেইকাৰণে মানে এইবোৰ অলপ সৰুৱাকৈ কাপোৰ অলপ গোটাই থৈছে আৰু পাছত বিয়া পাতিব ফাইনেলি দৰাই ছোৱালী আনিবলৈ যাবলৈ ওলাইছে মানে সকলোৱে গমেই পায় ছোৱালী আনিব বুলি সেইকাৰণে অলপ সৰুৱাকৈ আয়োজন আৰু ৰৈ এতিয়া প্ৰায় 7:30 বাজিলে আৰু ইয়াৰ মাকে সাঁতুৰিবলৈ যোৱা কৰিছে আৰু ইয়াৰ অলপ পাতি চাতি পাৰি দিছোঁ মানে ইয়াতে সেন্দুৰ দিয়া নিয়মটো কৰিব আৰু মানুহ কিমান গোট খায় আৰু সেইকাৰণে অলপ আমাৰ পাতি চাতি এনেকৈ পাৰি দিছোঁ ছোৱালীক বহাবৰ কাৰণে আৰু এইফালে নচলেহি পালেহি আৰু এতিয়া আদৰা কৰিব চলিব আৰু আৰু এইফালে এতিয়া মাক দেউতাকক সহায় কৰিছে ছোৱালীৰ দাকনে আৰু এইফালে ডাঙৰ বাইকে পুৰা মাংস কটাত ব্যস্ত হৈ আছে